আমাৰ শৰণা কছাৰী জনগোষ্ঠীৰ এটা জ্বলন্ত সমস্যা। এই সমস্যাটো আমাক আজি মোটামুটি 2009 চনৰ পৰাই আমাৰ এই সমস্যাৰ সন্মুখীন হৈ আছে। কাৰণ জনজাতি প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত আজি আমাক শৰণা কছাৰী জনগোষ্ঠীক অত্যন্ত দুষ্ট চক্ৰই আজি আমাক এই সমস্যাটোৰ কাৰণে সন্মুখীন কৰিবলগীয়া হৈছে। গতিকে সেয়েহে আজি আমি দৰংগাজুলি আঞ্চলিক শৰণা কছাৰী ছাত্ৰ সন্থা, দৰংগাজুলি আঞ্চলিক শৰণা কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, দৰংগাজুলি আঞ্চলিক সন্মিলনী অসম আৰু দৰংগাজুলি আঞ্চলিক সাহিত্য সভা যৌথ উদ্যোগত আজি আমি গণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ কুমাৰীঘাটা দুৰ্গা মন্দিৰ প্ৰাংগণত। সেয়েহে আজি আমি জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিব অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ কাঠৰ অনুৰোধ, যাতে BTC ইলেকশ্যনৰ আগমুহূৰ্তত যাতে আমাৰ সমস্যাটো সমাধান কৰি দিয়ে, সেইটোকে মই কাঠৰ অনুৰোধ কৰিছোঁ। যাতে আৰু শৰণাসকলক স্বায়ত্তশাসিত পৰিষদৰ যাতে ব্যৱস্থাটো গঠন কৰি দিয়ে, সেয়েহে মই কাঠৰ অনুৰোধ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। এতিয়া আপোনালোকে আন্দোলন কৰা হিচাপে ফল পাইছে নে নাই? হয়তো আমি আন্দোলন কৰাৰ কাৰণে আমি আজি তৃতীয়লানি আন্দোলন কাৰ্যসূচী আমাৰ অন্ত পৰিল, কিন্তু হয়তো যদি BTC ইলেকশ্যনৰ আগত কোনো ফলাফল আমি লাভ কৰিব নাপাওঁ, কিন্তু ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি সক্ষম হওঁ। আমি তামোলপুৰ আঞ্চলিক শৰণা কছাৰী ছাত্ৰ সন্থা, তামোলপুৰ আঞ্চলিক শৰণা কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, তামোলপুৰ আঞ্চলিক শৰণা কছাৰী সন্মিলনী, তামোলপুৰ আঞ্চলিক শৰণা কছাৰী সাহিত্য সভাৰ যৌথ উদ্যোগত আজি আমি অনশন কাৰ্যসূচী 10টা বজাৰ পৰা 1টা বজালৈকে ৰূপায়ণ কৰা হৈছে। আমাৰ এই শৰণা কছাৰীসকল জনজাতি প্ৰমাণ পত্ৰৰ লগতে শৰণীয়া কছাৰীসকলৰ স্থায়ী পৰিষদ প্ৰদান কৰাৰ দাবীত আজি এই অনশন কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে। আমাৰ এই BTCৰ পৰিষদৰ 10টা সমষ্টিত আজি এই অনশন প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে। আমাৰ যাতে এই সমস্যাটো, যি জনজাতি প্ৰমাণ সমস্যাটো অতি সোনকালে সমাধান কৰি দিয়াৰ দাবীত আমি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, আমাৰ এই সমস্যা যাতে অতি সোনকালে সমাধান কৰি দিয়ে। আৰু আমাৰ এই BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো আহ্বান জনাইছোঁ, আমাৰ এই শৰণা কছাৰী জনজাতিসকলৰ প্ৰমাণপত্ৰ সমস্যা যাতে অতি সমাধান কৰি দিয়ে, তাৰ বাবে আজিৰ অনশন কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছোঁ।